নমস্কাৰ বন্ধুসকল, মই লক্ষ্যজ্যোতি আজি আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ আমাৰ মহিলাসকলে, ঘৰৰ গৃহিণীসকলে ঘৰতে থাকি নিজৰ ঘৰুৱা কাম কাজৰ লগতে আৰম্ভ কৰিব পৰা কেইটামান ব্যৱসায়িক প্ৰতিষ্ঠান, য'ত নিজকে নিয়োজিত কৰি নিজৰ আমনিদায়ক সময়বোৰ অতিবাহিত কৰাৰ লগতে নিজৰ এটা ইনকম চ'ৰ্চ বনাই ল'বলৈ সক্ষম হয়। আৰু তেওঁলোকে যদি নিজৰ এটা ব্ৰেণ্ড প্ৰস্তুত কৰি বজাৰত উলিয়াই দিবলৈ সক্ষম হয়, তেন্তে ভৱিষ্যতে তেওঁলোকে নিজৰ এটা সুনাম অৰ্জন কৰিবলৈ সক্ষম হ'ব। লগতে তেওঁলোকে বজাৰত নিজৰ এটা নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হ'ব। গতিকে মই আপোনালোকক ক'বলৈ ওলাইছোঁ, যদি আপোনালোকে ঘৰৰ গৃহিণী আৰু তাৰ লগতে কিবা এটা কৰি নিজৰে এটা নাম প্ৰতিষ্ঠা কৰিবলৈ বিচাৰিছে, তেন্তে মই দিয়া এনেকুৱা এটা ব্যৱসায়িক প্ৰতিষ্ঠান বাছি লওক আৰু তাত নিজকে নিয়োজিত কৰক আৰু ভৱিষ্যতে নিজকে বজাৰত প্ৰতিষ্ঠা কৰি দেখুৱাওক। হয়, মই আৰম্ভ কৰিবলৈ লৈছোঁ আপোনালোকে কৰিব পৰা প্ৰথমটো ব্যৱসায় উদ্যোগ। আপোনালোকে আৰম্ভ কৰিব পৰা প্ৰথমটো ব্যৱসায় হৈছে ধূপকাঠি উদ্যোগ। আমাৰ পৃথিৱীত যেতিয়ালৈকে ভগৱান থাকিব তেতিয়ালৈকে আমাৰ মানুহো থাকিব, আৰু যেতিয়ালৈকে মানুহ আৰু ভগৱানৰ এই মিলটো থাকিব তেতিয়ালৈকে ধূপকাঠিৰ প্ৰচলন চলি থাকিব। কাৰণ আমি ভগৱানৰ নামত ধূপকাঠি অৰ্পণ কৰিমেই, ধূপকাঠি জ্বলামেই। গতিকে এই ব্যৱসায়টো কোনোদিনে মাৰ খাবলগীয়া ব্যৱসায় নহয়, আৰু এই ব্যৱসায়টো অতি কম খৰচতে 10,000 পৰা 15,000 টকা খৰচ কৰি আপুনি আৰম্ভ কৰিব পাৰে। আৰু আমাৰ গৃহিণীসকলৰ কাৰণে এইটো এটা যথেষ্ট লাভজনক ব্যৱসায়, কাৰণ তেওঁলোকে ঘৰৰ কামৰ লগতে বাচি থকা যিখিনি সময় থাকে সেইখিনি সময় যদি এই উদ্যোগটো নিজকে নিয়োজিত কৰে, তেন্তে আগন্তুক দিনত তেওঁলোকে বজাৰ দখল কৰিবলৈ সক্ষম হ'ব। ইয়াক বেচিবৰ কাৰণে আপুনি বৰ ডাঙৰ এটা ব্ৰেণ্ড প্ৰস্তুত কৰিব নালাগে, কাৰণ ধূপকাঠিৰ বৰ ডাঙৰ ব্ৰেণ্ডৰ প্ৰয়োজন নহয়। আপোনালোকে নিজৰ ওচৰৰ দোকানবোৰত নি পেলাই যদি চেল পইণ্ট বনাই পেলাই বিক্ৰী কৰিব দিয়ে, আৰু এনেকুৱা কিছুমান প্ৰতিষ্ঠান আছে যিবোৰে আপোনালোকে তৈয়াৰ কৰা ধূপকাঠিবোৰ কিলো হিচাপত কিনি লৈ যায়। গতিকে আপোনালোকে বৰ সহজভাৱে এই উদ্যোগটো আৰম্ভ কৰিব পাৰিব। যদি আপুনি আগ্ৰহী, কিবা এটা কৰিব বিচাৰিছে, কম লাগতত কম খৰচ কৰি আপুনি যদি কিবা এটা উদ্যোগ আৰম্ভ কৰিবলৈ বিচাৰিছে, তেন্তে ধূপকাঠিৰ উদ্যোগত আপুনি নিজকে নিয়োজিত কৰিব পাৰে। যথেষ্ট কম মূলধন ইনভেষ্ট কৰি আপুনি এই ব্যৱসায়টো আৰম্ভ কৰিব পাৰিব আৰু বজাৰ দখল কৰিবলৈ সক্ষম হ'ব। এতিয়া মই ক'বলৈ ওলাইছোঁ দ্বিতীয়টো ব্যৱসায় আইডিয়া, যিটো আমাৰ গৃহিণীসকলে ঘৰতে বহি কৰিব পাৰে। আমাৰ গৃহিণীসকলে ঘৰতে বহি আৰম্ভ কৰিব পৰা দ্বিতীয় ব্যৱসায় প্ৰতিষ্ঠানটো হৈছে আচাৰ উদ্যোগ। হয়, আচাৰ এনেকুৱা এটা উদ্যোগ যিটো আমাৰ দৈনন্দিন প্ৰতিঘৰ মানুহৰ খাদ্যৰ লগত ব্যৱহাৰ কৰা এটা বস্তু। গতিকে আমাক দৈনন্দিন জীৱনত আচাৰৰ যথেষ্ট প্ৰয়োজনীয়তা আছে। গতিকে আপুনি যদি এজনী গৃহিণী, আপুনি নিজৰ ঘৰুৱা কাম কাজৰ লগতে কিবা এটা উদ্যোগ প্ৰতিষ্ঠা কৰিব বিচাৰিছে, তেন্তে আপুনি আচাৰ উদ্যোগত নিজকে নিয়োজিত কৰক আৰু ভৱিষ্যতে এই উদ্যোগটোৰ পৰা আপুনি যথেষ্ট লাভ অৰ্জন কৰিবলৈ সক্ষম হ'ব। তাৰ লগতে আপুনি নিজৰ অসমীয়া বা লোকেল পিঠা পনা বা মাহৰ গুড়া, চাউলৰ গুড়াৰ এনেকুৱা এটা যদি ব্ৰেণ্ড প্ৰস্তুত কৰে, নি পেলাই বজাৰত নিজকে প্ৰতিষ্ঠা কৰে বা ড'ৰ টু ড'ৰ ছাপ্লাই দিয়াৰ ব্যৱস্থা কৰে, তেন্তে আগন্তুক দিনত আপুনি এই ব্যৱসায়টো এটা ডাঙৰ উদ্যোগলৈ পৰিণত কৰিব পাৰিব। যদি আপুনি এজনী আগ্ৰহী মহিলা, আপুনি ঘৰুৱা কাম কাজৰ লগতে কিবা এটা উদ্যোগ প্ৰতিষ্ঠা কৰিব বিচাৰিছে, তেন্তে মই দিয়া এই আচাৰ উদ্যোগটো আৰু তাৰ লগতে ঘৰুৱা পিঠা পনা এনেকুৱা বস্তুৰ এটা উদ্যোগ প্ৰতিষ্ঠা কৰক আৰু নিজকে বজাৰত উলিয়াই দিবলৈ সক্ষম হ'ব। এতিয়া মই ক'বলৈ ওলাইছোঁ আমাৰ গৃহিণীসকলে ঘৰত আৰম্ভ কৰিব পৰা তৃতীয়টো ব্যৱসায় প্ৰতিষ্ঠান। আমাৰ গৃহিণীসকলে আৰম্ভ কৰিব পৰা তৃতীয় ব্যৱসায় প্ৰতিষ্ঠানটো হৈছে মমবাতিৰ উদ্যোগ। হয়, মমবাতিৰ উদ্যোগো এনেকুৱা এটা প্ৰতিষ্ঠান যিটো বহুত কম লাগত, কম খৰচত আপুনি আৰম্ভ কৰিব পাৰে আৰু কম খৰচতে ইয়াক বজাৰ ল'বলৈ সক্ষম হ'ব। আমাৰ পৃথিৱীত যেতিয়ালৈকে চেলিব্ৰেশ্যনৰ, মানে ধৰি লওক জন্মদিন বা কোনোবা উৎসৱ পাৰ্বণৰ ছিষ্টেমবিলাক থাকিব, তেতিয়ালৈকে আমাৰ মমবাতিৰ এই ব্যৱস্থাটো চলি থাকিব। গতিকে আপুনি যদি আগ্ৰহী মহিলা, যদি আপুনি কিবা এটা উদ্যোগ প্ৰতিষ্ঠা কৰিব বিচাৰিছে, তেন্তে নিশ্চিতভাৱে মই দিয়া যিকোনো এটা প্ৰতিষ্ঠানত আপুনি টকা বিনিয়োগ কৰক। টকা বৰ ডাঙৰ এটা মূলধনৰ প্ৰয়োজন হয়, নিজকে বিনিয়োগ কৰক আৰু আগন্তুক দিনত আপুনি আপোনাৰ বৰিং টাইমখিনি পাছ কৰিবলৈ সক্ষম হওক। তাৰ লগতে নিজৰ কাৰণে এটা ইনকম চ'ৰ্চ বনাই ল'বলৈ সক্ষম হওক। ইয়াকে কৈ মোৰ আজিৰ এই ব্যৱসায় প্ৰতিষ্ঠানৰ সৰু টিপছটো আপোনালোকৰ বাবে সামৰণি মাৰিছোঁ। যদি আপোনালোকৰ মোৰ এই চেনেলটো ভাল লাগিছে, তেন্তে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো দবাই দিব, যাতে আগন্তুক দিনত মোৰ আহিব লগা ভিডিঅ'বোৰ আপোনালোকে চাবলৈ পায়। ধন্যবাদ। জয় হিন্দ।